আজি টংলাত মোৰ নিৰ্বাচনী প্ৰচাৰ আছিলে। ইয়াৰ পিছত গোৰেশ্বৰ, টিহু, শুৱালকুছি, ৰঙিয়া আজিৰ দিনটোত কেইবাখনো মিটিং এটেণ্ড কৰিব লাগিব। ওদালগুৰিত আমি এটা সিটত খেলিছোঁ, 3টা সিটত BPF খেলিছে। মই ভাবোঁ আমি গোটেইকেইটা সিটতে ভাল কৰি জিকি যাম। BTCটো হাগ্ৰামা মহিলাৰে কৈছে 15টা জিকিব বুলি। মই এইবাৰ BTCৰ ইমান বেছিকৈ ঘূৰা নাই। BTC হাগ্ৰামা মহিলাৰীয়ে বেছিকৈ ঘূৰিছে আৰু হাগ্ৰামা মহিলাৰী কনফিডেণ্ট যে BTCত 15খন আসনেই NDA জিকিব। আজি টংলাত মোৰ নিৰ্বাচনী প্ৰচাৰ আছিলে। ইয়াৰ পিছত গোৰেশ্বৰ, টিহু, শুৱালকুছি, ৰঙিয়া আজিৰ দিনটোত কেইবাখনো মিটিং এটেণ্ড কৰিব লাগিব। ওদালগুৰিত আমি এটা সিটত খেলিছোঁ, 3টা সিটত BPF খেলিছে। মই ভাবোঁ আমি গোটেইকেইটা সিটতে ভাল কৰি জিকি যাম। BTCটো হাগ্ৰামা মহিলাৰে কৈছে 15টা জিকিব বুলি। মই এইবাৰ BTCৰ ইমান বেছিকৈ ঘূৰা নাই। BTC হাগ্ৰামা মহিলাৰীয়ে বেছিকৈ ঘূৰিছে আৰু হাগ্ৰামা মহিলাৰী কনফিডেণ্ট যে BTCত 15খন আসনেই NDA জিকিব।